বন্ধুসকল, আজি আমি কথা পাতিম চাইনিজ সামগ্ৰীৰ বিষয়ে। চাইনিজ সামগ্ৰীসমূহ বেলেগ দেশত তৈয়াৰী সামগ্ৰীতকৈ সস্তা হয় আৰু আপোনাৰ মনতো এটা প্ৰশ্ন আহিব পাৰে যে চাইনিজ প্ৰডাক্টসমূহ ইমান সস্তা কিয় হয়। চাইনিজ সামগ্ৰীৰ মূল্য কম হোৱাৰ কেইবাটাও কাৰণ আছে যদিও আজি আমি চাইনিজ সামগ্ৰীসমূহৰ মূল্য কম হোৱাৰ মূল কাৰণসমূহ জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে মোৰ ভিডিঅ'বোৰ চাই যাব বুলি আশা ৰাখিলোঁ। বৰ্তমান সময়ত বিশ্বৰ প্ৰায়ভাগ দেশৰ বজাৰত চাইনিজ সামগ্ৰী দেখিবলৈ পোৱা যায়। চাইনাত তৈয়াৰী মোবাইলৰ মূল্য অন্য দেশত তৈয়াৰী মোবাইলতকৈ বহুত কম হয় আৰু কম মূল্যত অধিক ফিচাৰ্ছ থকা মোবাইল তৈয়াৰ কৰে। কিন্তু এটা কথা মনত ৰাখিব, চাইনাত কেৱল সস্তীয়া সামগ্ৰীয়ে তৈয়াৰ কৰা নহয়। চাইনাত 3 প্ৰকাৰৰ সামগ্ৰী তৈয়াৰ কৰা হয়: হাই কোৱালিটি, মিডিয়াম কোৱালিটি আৰু ল' কোৱালিটি। এইসমূহৰ ভিতৰত ল' কোৱালিটি সামগ্ৰী সৰ্বাধিক পৰিমাণে বিক্ৰী হয়। চাইনাত সামগ্ৰীৰ মূল্য কম হোৱাৰ মুখ্য কাৰণ হ'ল তাত কাম কৰা কৰ্মচাৰীয়ে বেলেগ দেশৰ কোম্পানীৰ কৰ্মচাৰীৰ তুলনাত অতি কম পইচাত কাম কৰে। সেইকাৰণে বিশ্বৰ আগশাৰীৰ প্ৰায় কোম্পানীয়ে চাইনাত তেওঁলোকৰ মেনুফেকচাৰিং কৰিব বিচাৰে। বিশ্বৰ আগশাৰীৰ কোম্পানীয়ে যেতিয়া কোনোবা এটা প্ৰডাক্ট লঞ্চ কৰে তাৰ আগতে তেওঁলোকে প্ৰডাক্টটোৰ বিষয়ে মাৰ্কেটিং কৰে আৰু বিজ্ঞাপন প্ৰচাৰ কৰে। কিন্তু চাইনিজ প্ৰডাক্টসমূহে এনেকুৱা বহুত কম কৰা দেখা যায়। ডাঙৰ কোম্পানীসমূহে দেশৰ প্ৰায়ভাগ ঠাইত অফলাইন ষ্ট'ৰ আৰু ছাৰ্ভিচ চেণ্টাৰ স্থাপন কৰে, কিন্তু প্ৰায়ভাগ চাইনিজ কোম্পানীয়ে ছাৰ্ভিচ চেণ্টাৰ নাথাকে। ব্ৰেণ্ডেড কোম্পানীৰ সামগ্ৰীসমূহ অফলাইন ষ্ট'ৰত বিক্ৰী কৰা হয় য'ত ডিলাৰশ্বিপৰ কমিশ্যন 8 থাকে। সেইকাৰণে ব্ৰেণ্ডেড সামগ্ৰীৰ মূল্য বেছি হয়। কিন্তু চাইনিজ সামগ্ৰীসমূহৰ বেছি সংখ্যক প্ৰডাক্ট অনলাইন চেল কৰা হয়, যাৰ ফলত তেওঁলোকৰ ডিলাৰ কমিশ্যন বাচি যায়। চাইনাৰ পৰা এক্সপৰ্ট হোৱা সস্তীয়া সামগ্ৰীসমূহৰ ওপৰত চাইনাই টেক্স নলগায়, কিন্তু ইম্পৰ্ট হোৱা সামগ্ৰীৰ ওপৰত টেক্স লগোৱা হয়। ব্ৰেণ্ডেড কোম্পানীয়ে যেতিয়া এটা নতুন প্ৰডাক্ট তৈয়াৰ কৰে তাৰ আগতে বহুত ৰিচাৰ্চ কৰে আৰু এই ৰিচাৰ্চ কৰোঁতে যি খৰচ হয় সেই খৰচসমূহ প্ৰডাক্টৰ মূল্যত এড কৰা হয়। কিন্তু চাইনিজ প্ৰডাক্টসমূহ তৈয়াৰ কৰোঁতে বহুত কম ৰিচাৰ্চ কৰা হয়। সেইকাৰণে চাইনিজ সামগ্ৰীসমূহ ব্ৰেণ্ডেড কোম্পানীৰ সামগ্ৰীৰ তুলনাত সোনকালে বেয়া হোৱাটো পৰিলক্ষিত হয়। গতিকে বন্ধুসকল, এতিয়া আপুনি বুজিব পাৰিলে যে চাইনিজ সামগ্ৰীসমূহৰ মূল্য কিয় কম হয়।